কৃষ্ণ। আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথিত তেখেতৰে ৰচিত নামঘোষাৰ দুটিমান প্ৰাৰ্থনা মই গাবলৈ বিচাৰিছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিয়ে যেন। তুমি চিত বৃত্তি মোৰ পৰ্বতক তুমি নাথ মই নাথ অন্ত চৰণ সতৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া মোক ভগৱন্ত ৰাম কৰা দয়া মোক ভগৱন্ত। কৃষ্ণ। ইয়াত যদি আমি সৰল ভাঙনি হিচাপে কৰিবলৈ যাওঁ, সৰল ভাঙনি। হে নাৰায়ণ, তুমি মোৰ চিত্তবৃত্তি পৰ্বতক, তুমি মোৰ গৰাকী আৰু মই অনাথ। হে ভগৱন্ত, দয়া কৰি তুমি মোক চৰণ ছত্ৰৰ ছায়া দি মোৰ মায়া দূৰ কৰা। ব্যাখ্যা: এই ঘোষা মহাপুৰুষ মাধৱদেৱৰ ভগৱন্তৰ চৰণত জনোৱা মৰ্মস্পৰ্শী প্ৰাৰ্থনা। তেৰাই কাতৰভাৱে প্ৰাৰ্থনা জনাইছে যে, হে নাৰায়ণ, তুমিয়ে একমাত্ৰ চৈতন্য পুৰুষ, মোৰ চিত্তৰ বৃত্তিসমূহক তোমাতে প্ৰৱৰ্তন কৰি আছে। তুমি মোৰ প্ৰভু আৰু মই তোমাৰ ভৃত্য। মোৰ নিজস্ব সত্তা একোৱেই নাই। তুমিয়ে সৰ্বব্যাপ্তময় পুৰুষ, তুমিয়ে চৈতন্য। তোমাৰ কৃপা ব্যতিৰেকে মোৰ তৰণৰ উপায় নেদেখোঁ। ডুববাৰ মায়ায়ে মোক আৱৰি আছে। হে ভগৱন্ত, তোমাৰ চৰণ ছত্ৰৰ ছায়া অৰ্থাৎ তোমাৰ কৃপা নাপালে এই দুৰ্জয় মায়াৰ হাত সাৰিব পৰা উপায় মোৰ দৰে দাসৰো নাই। হে প্ৰভু, কৃপা কৰি নিজ ভৃত্য বুলি মোক দয়া কৰা। কৃষ্ণ। তুমি মোৰ অন্তৰ্যামী, তই যোভিত ভৈলো আমি, জানি কৃপা কৰাহি কেশ দান্তে তৃণ তুলিল যিমতে সেৱাতৰ
দিয়া মোক সেই উপদেশ ৰাম দিয়া মোক সেই উপদেশ। এই ঘোষাফাঁকিৰ সৰল ভাঙনি হৈছে, হে শিশিকে তুমি মোৰ অন্তৰ্যামী আৰু মই তোমাৰ ভিত্ৰ। দান্তে তৃণ তুলি কাকুতি কৰিছোঁ, জিমতে তোমাৰ সেৱাত সদায় বৰ্তি হৈ থাকিব পাৰোঁ। কৃপা কৰি মোক সেই উপদেশ দান কৰা। অকণমান ব্যাখ্যা কৰিব বিচাৰিছোঁ এই ঘোষাফাঁকিৰ। এই ঘোষা মহাপুৰুষজনাৰ স্বতঃস্ফূৰ্ত কাতৰ প্ৰাৰ্থনা। তেৰাই এই ঘোষাৰ মাজেদি দাস্যভাৱৰ চৰম অৱস্থা প্ৰকাশ কৰিছে। একান্ত ভক্তসকলে সদায় দাসৰো দাস ভাবি অহংকাৰ শূন্য হৈ থাকি তেওঁৰ সেৱাতে বৰ্তি হৈ থাকিবলৈ বিচাৰে। পৰম ঈশ্বৰে ভকতৰ হৃদয়ত থাকি মন বুদ্ধি চিত্ত আদিৰ বৃত্তিসমূহক তেওঁ নিজেই ভক্তিমুখী নকৰিলে জীৱই স্বতন্ত্ৰ শক্তিৰে একো কৰিব নোৱাৰে। এতেকে এই ঘোষাত অন্তৰ্যামী শিশিকেশ আদি বিশেষ সম্বোধনেৰে সমস্ত চিত্তবৃত্তিৰ পৰিচালক বুলি পৰম ঈশ্বৰৰ চৰণত আত্মনিবেদন কৰি কাতৰ প্ৰাৰ্থনা জনাইছে। হে শিশিকেশ তুমি মোৰ অন্তৰ্যামী। দান্তে তৃণ তুলি ধৰি তোমাৰ চৰণত কাতৰ প্ৰাৰ্থনা জনাইছোঁ। মোৰ যেন হৃদয়ৰ সমস্ত চিত্তবৃত্তি তোমাৰে সেৱাত বৰ্তি হৈ থাকে। মই যেন সদায় তোমাৰে কৃত দাস হৈ থাকিব পাৰোঁ। মোক সেই উপদেশ প্ৰদান কৰা। কৃষ্ণ। তুমি ভক্ত কল্প বাহিৰে ভিতৰে গুৰু তুমি বিনে নাহি কৃপা কৰা হে হৰি চৰণত দিয়া মোক সেৱাৰ সহায় ৰাম দিয়া মোক অৰ্থাৎ এই ঘোষাফাঁকিৰ সৰল ভাঙনি হৈছে, হে ভক্ত কল্পতৰু তুমি মোৰ বাহিৰে ভিতৰে গুৰু। তোমাতৰ বাহিৰে মোৰ আৰু কোনো নাই। হে হৰি কৃপা কৰি মোক তোমাৰ চৰণত ৰক্ষা কৰা আৰু মোক তোমাৰ সেৱা ৰসৰ পাত্ৰ কৰা।
অকণমান ব্যাখ্যা কৰিব বিচাৰিছোঁ। এই ঘোষাফাঁকিত মহাপুৰুষজনাই ভগৱন্তক ভক্ত কল্পতৰু বুলি সম্বোধন কৰিছে। কল্পতৰু অৰ্থ এই যে ভগৱন্ত ভকতৰ সকলো বাঞ্ছিত পূৰণ কৰোঁতা। তেওঁ গুৰুৰূপেও জগতত মূৰ্তিমান। ভকতৰ সুজান কাণ্ডাৰী নৰ দেহধাৰী গুৰুৰূপে বাহিৰতো উপদেশদাতা সেই ভগৱন্তই হৃদয়তো পৰমাত্মাৰূপে জীৱৰ চিত্তবৃত্তি আদিৰ পৰিচালক তেওঁৱেই। এই ঘোষাত সেইজন কল্পতৰুস্বৰূপ ভগৱন্তৰ চৰণতে সদায় সেৱা কৰি থাকি সেৱাৰ ৰস পান কৰিবলৈ বাঞ্ছা কৰাৰ কথা গুৰুজনাই কৈছে।